জয় জয়তে সমূহ মৰামৰাবাসীৰ লগতে অসমবাসীলৈ মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজিৰ পৰিস্থিতিত ৰঙালীৰ যি উলহ মালহ কিছু ম্লান পৰিলেও আমাৰ পৰম্পৰা বিহুৰ বৈশিষ্ট্য যাতে আমি অটুট ৰাখোঁ তাৰ প্ৰতি আমি সকলোৱে সচেতন হ'ব লাগিব। অৰ্থাৎ জ্যেষ্ঠজনক সেৱা কৰা, কনিষ্ঠজনক মৰম কৰা, বিহুৰ বুলি আমি মৰম চেনেহৰ এনাজৰীৰে বান্ধ খোৱা, এইবিলাক আমাৰ অতীতৰ পৰা চলি আহিছে আৰু বহাগীয়ে এই বাৰ্তা কঢ়িয়াই আনে। গতিকেলৈ আমাৰ এই মুহূৰ্তত আমি যদিও যেনেধৰণে ভাবোঁ তেনেধৰণে কৰিব পৰা নাই, আমি নিজৰ নিজৰ ঘৰতে থাকি ওচৰৰ পৰিয়ালবৰ্গৰ লগত আমি এবাৰ প্ৰত্যেকেই বিহু আমি পালন কৰিব লাগিব। ই হ'ল আজি সময়ৰ এই আহ্বান। কাৰণ সাম্প্ৰতিক কৰোণা ভাইৰাছৰ যি আতংকময় পৰিৱেশ, ইয়াত সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি চেনিটাইজন কৰি খুব ধুনীয়াকৈ চাফ চিকুণ হৈ এই গোটেই দিশটো আমি যদি মেইনটেইন কৰি থাকোঁ, নিশ্চয় কৰোণা ভাইৰাছেও আমাৰ সমাজত বিয়পিব নোৱাৰিব আৰু ৰঙালীৰ পৰম্পৰা, বহাগীৰ পৰম্পৰা আৰু বৈশিষ্ট্যও আমাৰ অটুট থাকিব। গতিকেলৈ এই দুটা কথা আমি আজি বহাগৰ বতৰত, যিহেতু প্ৰকৃতিৰ এতিয়া গাভৰু হৈছে, নৈ বিল খাল বন সকলোতে এটা প্ৰকৃতিৰ পৰিৱৰ্তন আহিছে, গতিকে মানুহৰ মাজত বহাগীৰ মনলৈ আনন্দিত অন্তৰত ফূৰ্তি হৈছে। এবাৰ এই অন্তৰৰ ফূৰ্তিয়ে অন্তৰত আমি বহাগী বিহু উদযাপন কৰিব লাগিব। গতিকে ই হ'ল এই তাৰিখৰ, আজি তাৰিখৰ এইটো পৰিৱেশ। গতিকে মই সকলো আমাৰ সমষ্টিবাসী হওক, মাহমৰাৰ বা অসমবাসীয়ে এই সময়টো আমি আকৌ পাম ঘূৰাই। বিহু উদযাপন কৰিবলৈ আমি যথেষ্ট সময় পাম, কিন্তু তাত জীয়াই থাকিব লাগিব আমি মানুহ হিচাপে। এখন নিৰোগী সমাজ লাগে। নিৰোগী সমাজ আমি নিজেই যিহেতু এই মুহূৰ্তত সাৱধানতা হ'ব লাগিব, কিন্তু আতংক হোৱাৰ পৰিৱেশ নাই আজিৰ তাৰিখত। কিন্তু সাৱধান হ'লে আমাৰ সকলো ঠিক হ'ব। গতিকে মই আজি বহাগৰ এই বতৰত পুনৰ সকলোকে ৰঙালী বিহুৰ ওলগ জনাই এই কথাকেইটাই মই সকলোকে সমাজত দাঙি ধৰিবৰ কাৰণে মই আহ্বান জনালোঁ। নমস্কাৰ।